প্ৰতিভা বিকাশৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। मेरा गीत अमर कर दो हो तो छू लो तुम मेरा गीत अमर कर दो बन जाओ मीत मेरा प्रीत अमर कर दो हो तो छू लो तुम এই কথাৰ প্ৰমাণ কৰিলে বটদ্ৰৱাৰ গা খোজা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ কন্যানীয়ে। এই কন্যানীৰ নাম কুলজিৎ বৰদলৈ। চাহ বানে আৰু যুগৰ বতৰাই মানুহক কেতিয়াবা ৰোমেণ্টিক কৰিও তোলে। তেতিয়া গায় মোৰ মৰমে মৰম বিচাৰি যায়, 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 বাৰিষাৰ কেঁচা বানে আনে নতুনৰে বৰিণ। বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত গা খোজোৱা নিবাসী গহীন বৰদলৈ আৰু সোণালী বৰদলৈৰ সন্তান কুলজিৎ আৰু নিৰৱচ্ছিন্নভাৱে সংগীত চৰ্চাৰে বিভিন্ন পৰ্যায়ত সন্মান আঁচৰিবলৈ সক্ষম হৈছে কন্যানী কুলজিতে। গা খোজোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ কুলজিতৰ পিতৃ আছে এখন চাইকেল মেৰামতি কৰা দোকান আৰু এটা ভগ্নপ্ৰায় ঝুপৰিত থাকি আৰ্থিক দুৰ্নীতিৰ মাজতো অবিৰতভাৱে সংগীতৰ সাধনা চলাই গৈছে কুলজিতে। নগাঁও মৰিগাঁও জিলাৰ বিভিন্ন মঞ্চত ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত আৰু আধুনিক গীত পৰিৱেশন কৰি ৰাইজৰ মন জয় কৰাৰ লগতে সন্মান বুটলিবলৈ সক্ষম হৈছে কুলজিতে। ভৱিষ্যতে এগৰাকী সফল কণ্ঠশিল্পী হোৱাৰ সপোন পুহি ৰখা কুলজিতৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এতিয়া থিয় দিছে আৰ্থিক দৈন্যতাই। নাম পত্ৰ লেখা পত্ৰ তুমি নিলিখা খোলা হয়তো মোৰ পুৰণা ঠিকনা। সেই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰতা ডেকা তথা বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষৰ পৰা সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটিয়ে।